আজি আপোনালোকক মই পিজ্জা বনাই দেখাম। এই পিজ্জাৰ বস্তুখিনি মই একবাৰ কৈ দিওঁ আপোনালোকক। এইটো ইষ্ট, এই নীলা নীলা এইটো পেকেটটো, তাৰপিছত এইটো কৰ্ণ, এইটো চীজ, এইটো চচ, টমেটো চচ বুলি কয়, এইটো অলিভ আৰু এইটো কেপচিকাম। আৰু ময়দাখিনি মই মাৰি থৈ দিছোঁ, এইখিনি ময়দা। আৰু মই অলিভ অইলটো দেখাম, এইটো অলিভ অইল। আৰু আটাখিনি কেনেকৈ মাৰে এইটো দেখাইছোঁ আপোনালোকক মই। আটা মানে ময়দা, আৰু ময়দাখিনি কেনেকৈ মাৰে দেখাইছোঁ আপোনালোকক। আৰু মোৰ চেনেলটো যদি চাই ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিয়ে যেন। আৰু মোৰ চেনেলটোৰ নাম হৈছে খাটি আছামিজ বইজ। সেইটো হোৱা নাই, মাত্ৰ সেইটোৱে হৈছে। Even cheesier.